হাই গাইজ, এতিয়া বনাব আহিলোঁ মই মালপোৱা চাহৰ লগত খাওঁ বোলো। আৰু দেউতাইও আহিছে বৰীৰ পৰা, মানে আমাৰ খাপনি বাৰীৰ পৰা আহিছে। এতিয়া মালপোৱা বনাওঁ, চাওক আপোনালোকেও। এতিয়া মালপোৱা চিম্পুল পূৰা একদম আটা ময়দা এনেকৈ আৰু পিঁয়াজ অলপ বেকিং চ'ডা দি পেলাই অলপ বনাইছোঁ। তেতিয়া অলপ কোমল হ'ব ধুনীয়াকৈ, সেইকাৰণে মানে বনাইছোঁ। এতিয়া চাহ খাওঁ আমি, মালপোৱা আৰু চাহ। এতিয়া দেউতাক দি থৈ আহোঁ, দেউতাক খাব, তাৰপিছত মই ল'ম। গুড মৰ্ণিং বন্ধুসকল, মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, মোৰ খবৰ ভাল। আজি ব্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱা চাহ কাপেৰে, আৰু দিনটো শুভ হওক, মংগলময় হওক সেয়ে। আৰু মোৰ ভিডিঅ'টো আপোনালোকক আশা কৰিছোঁ যে শেষলৈ চাই থাকিব বোলো, কোনো ধৰণৰ স্কিপ নকৰাকৈ। আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। হাই গাইজ, এতিয়া মই আহিছোঁ টেঙা খাবলৈ। এইবিলাক টেঙা কাটি খুন্দি আছে। টেঙা হ'লনে নাই? বগৰী নাই, আমি টেঙা খাম। এয়া লনি ঢেঁকী দি আছে, গা ধুইছে না ভাত পানী খাই। দেখিবলৈ কেনেকুৱা লাগিছে? খাওঁ খাওঁ লাগিছে নে আপোনালোকৰ? এয়াও টেঙা, অমৰা, এইফালে বগৰী আধা আধা খুন্দা হৈছে। আমি লৈ পেলাই আমি পথাৰ ফালে যাম খাবলৈ। একে ৰ'দত বহি খাব লাগিব। কিবা বেলেগ বস্তু মোকো দেখুৱা ইমান মজা লাগি আছে টেঙা খাই। এইটো বতৰ দিছে, ৰ'দত বহি লৈ ভাল লাগি আছে খাই। কি খানা খাব? মজা। এনেকুৱা বতৰত চেলেকা টাইম হৈছে, আৰু সেইটো আমেজে বেলেগ। পাত চেলেকা টাইমটো চুখোৱা ধান্দা। জানমণি তাত আছে, তহঁতে লাষ্ট টাইমত আহিছে। কান্দিছে কিয়? তোমাক ইমান সোনকালে নপঠিয়াও আমি দেই, বিদায় নিদিওঁ দেই। এতিয়া আমাৰ টেঙা চেঙা খাই আহি পেলাই এতিয়া ঘৰলৈ আহিছোঁ, আৰু ভাত বনাব লাগিব। আৰু এনেও পথাৰত থাকি বহুত ভাল লাগিছিলে, কিন্তু টাইম আছে ভাত বনোৱা টাইম, সেইটো কাৰণে গুচি আহিলোঁ। বল মাৰা, মোৰ ফালে মাৰা। মই মাৰি দিওঁ। এই সি মোৰ লগত অলপ খেলি আছোঁ, ল'ৰা ছোৱালীৰ লগত অলপ। ল'ৰা ছোৱালীও হ'ব লাগে, মায়েকেও, নহ'লে কাৰ লগত খেলিব অকলশৰীয়া মানুহ। এতিয়া মাৰা, জলদি মাৰা। দিয়া দালিখিনি উতলি থাকালে মই তাক ট্ৰেক্টৰটো লগাই দিওঁ, চাই থাকক। গাইজ, এতিয়া বৰ্তমান ভাত পানী খাই আহি অলপ বিচনাত বাগৰো বুলি ভাবিছোঁ। গাটো অলপ তৎক্ষণাতে বেয়া লাগিছে। এইকেইদিনো জ্বৰ চৰ্দি অলপ হৈয়ে আছে, আৰু সেইটো কাৰণে অকণমান গাটো বেয়া লাগি আছে। কিন্তু আজি আৰু হঠাতে আকৌ গাটো বেয়া লাগিছে। ভাতকেইটাও খাব নোৱাৰিলোঁ ভালদৰে। তাৰপিছত ভাবিছোঁ অলপ শুই লওঁ, আৰু আপোনালোকক টোপনি মাৰি উঠাৰ পিছত লগ পাই আছোঁ ৰ'ব। এতিয়া আহিলে পাকঘৰলৈ চাহ খাম বুলি, আৰু গাটো অকণমান ভাল লাগিছে। আৰু ছিজনৰ বতৰ যিহেতু এয়া চৰ্দি লগা স্বাভাৱিক কথা, আৰু আমাৰ মনত এতিয়া ক'ভিডৰ যিহেতু এটা ভয়ে লাগি আছে, আৰু সেইটো কাৰণে মানে অকণমান নিজে চাই চিতি বা ঘৰৰ মানুহৰ খিয়াল ৰাখি পেলাই অলপ মানে নিজে চাফ চিকুণ হয় আৰু চেনিটাইজাৰ ইউজ কৰি থকা, সাৱধানে থকাটো অলপ ভাল হ'ব। আৰু ছিজনৰ মানে এয়া চৰ্দি লগা কাহ লগাটো চলি থাকিব। আজি তাতে মই ঔটেঙা আৰু অমৰা, বগৰী, জলফাই এইবিলাক মিক্স কৰি পেলাই যেনেকৈ খাইছিলোঁ, এতিয়া কাহত থাকিব পৰা নাই, অসুবিধা লাগিছে বহুতে। কাহি মানে অকণমান ডিঙিটো বিষাই গৈছে। সেইটো কাৰণে এতিয়া চাহ পানী খাই লওঁ। ভালকৈ ভিডিঅ'টো কৰা হোৱা নাই, একো দেখাব পৰা নাই। আৰু পিছ চাইডে আছে আমাৰ শাহু মাৰ
যেতিয়া বিয়া হৈ আহিছিলে যৌতুকত অনা এয়া এখন ড্ৰেছিং মই পাকঘৰতে থৈ দিছোঁ। কেতিয়াবা আমি এইখন অলপ চলপ বেয়া হৈ গ'লতো এনেই অলপ চাই শুওঁ আৰু মুখখন ভাল লাগে সেয়াই। পিছে আপোনালোকক ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিছোঁ। এতিয়া চাহত লৈ লৈছোঁ মই বিহুৰ পিঠা আছিলে এইয়া দেখিছেনে, ইয়াত নাৰিকলৰ লাড়ু, ভাজা লাড়ু আৰু পিঠা, আৰু এইটো হৈছে ঘিলা পিঠা টাইপৰ বনাইছিলোঁ। এতিয়া খাই লওঁ, বিহু পিঠা যিহেতু বেয়া হৈ যাব সেইটো কাৰণে ভাবিছোঁ অলপ খাই লওঁ। আৰু চৰ্দি তৰ্দি লাগিলে বেছিকৈ নাৰিকল মানে খাই থাকিব নালাগে, অলপ ঠাণ্ডাটো বেছি বহে আৰু কাহৰ কাৰণে অকণমান বেয়াই, তথাপি বেয়া হৈ যাবৰ কাৰণে এতিয়া বহুত দিন হৈছেই, মই অলপ বোলো খাই লওঁ পিঠা আৰু বেয়া হৈ নাযাওঁতে। আৰু আজি ভাল লাগিলে বিশেষকৈ আমাৰ পুৰণা যোনবিলাক বন্ধু ক্লাছ 8ৰ পৰা পোৱা, মই যি হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ এই গ্ৰুপ এটা খুলিছে, তেওঁলোকৰ লগত গোটেইবিলাকে আমি যেতিয়া মিলি কথা পাতিছোঁ সকলোৱে নিজৰ নিজৰ বিয়া হোৱা এইবিলাকৰ পিক্স দি ইমান ভাল লাগিছে। আগতে যেনেকৈ আছিলোঁ গোটেইসোপা মিলা প্ৰীতি হয়, এতিয়া সেইবিলাকৰ শ্বেয়াৰ কৰি কথা পাতি আগৰ কথাবিলাক কৈ ইমান ভাল লাগিছে। এই গ্ৰুপত আজি জইন কৰিছোঁ, ভাল লাগিছে লগৰবিলাকৰ লগত কথা পাতি। প্ৰায়ভাগ মোৰ মৰিগাঁৱতে আছে আৰু মই এইফালে অকলশৰীয়া হ'বলৈ নলবাৰীত আছোঁ। পিছত এতিয়া চাহ খাই লওঁ, চাহ খাই বৈ লৈ পেলাই অলপ টিভি চিভি চাই লওঁ। যোৱাকালি সকলো লগৰবিলাকে লগ কৰিছিলে ৰেষ্টুৰেণ্টত আৰু ময়ো নাছিলোঁ, তথাপিও মানে মোলৈ ভিডিঅ' পঠিয়াই দিলে গ্ৰুপত। আপোনালোকক এয়া মই ভিডিঅ'বিলাক দেখাব চেষ্টা কৰিলোঁ, অলপ মনটো ভাল লাগিল, আগৰ কথাবিলাক মনত পৰিলে ইমান দিনৰ মূৰত চবকে দেখা পাইছোঁ, সেইটো কাৰণে ভাল লাগিলে। আৰু সেইকাৰণে মই সৰুকৈ আপোনালোকৰ ভিডিঅ' এটা শ্বেয়াৰ কৰিলোঁ। পিছত মৰিগাঁও যদি যাওঁ আপোনালোকক দেখাবলৈ ভালদৰে চেষ্টা কৰিম, মোৰ লগৰবিলাকৰ লগত লগ কৰিম, আপোনালোককো ভিডিঅ' দিম তেতিয়া। আহিলোঁ, টোপনি নিয়াই পেলাই মই ভাত বনাবলৈ যাওঁ। এতিয়া মই মিক্সিতে দালি, মটৰ আৰু জলকীয়া এনেকৈ নহৰু আদা এচুকুটমান দিছোঁ, মানে পিচি লওঁ, ভাবিছোঁ কি বনাওঁ বুলি। চবেই বেলেগ ধৰণৰকৈ খায় আৰু ভেবেলী লতা এনেকৈ আৰু নৰসিংহ সৈতে দি পেলাই খাই ভাল লাগে, আৰু মই চিম্পুলকৈ বনাইছোঁ। ভাবিছোঁ কি অকণমান ৰাতি অলপ জ্বলা চলা খাই ভাল লাগিব, আৰু মই জ্বলা বহুত খাওঁ কাৰণে 5টা জলকীয়া দিছোঁ, ঘৰৰে গছৰ পৰা ছিঙি আনিছোঁ। আৰু মই এতিয়া বনাই আছোঁ, আপোনালোকক দেখাই থাকিম। এইখিনি মিক্সিত মাৰি লওঁ ধুনীয়াকৈ, তাৰপিছত বৰ্ড বনাম। আৰু অলপমান নিমখ দিলে আধা পিছা হৈছে। পুৰা জ্বলা দিছোঁ, সেইকাৰণে পুৰা নাকত ধৰিবলগীয়া হৈছে অংকিতাই ভাবিছে কি কিমান জ্বলা দিয়ে বৈ। মইতো বহুত জ্বলা খাওঁ, আপোনালোকে নিজৰ হিচাপতে জলকীয়াটো এইবিলাক বনালে জোখৰ ল'লেই হৈ গ'ল। আৰু বৰখাইটো চবেই ভালেই পায়, দালিয়ে হওক বা বেলেগেই হওক। পুৰা গ্ৰীণ কালাৰ হৈছে, মটৰ দিছোঁ, কেঁচা মটৰ দিছোঁ কাৰণে কালাৰটো ভাল লাগিছে। এতিয়া এটা পিঁয়াজ কাটি থৈছোঁ খিচ খিচ কৰি পেলাই, এতিয়া এইখিনি ইয়াতে লৈ ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি পেলাই ধুনীয়া ভাল লাগিব। এতিয়া পিঁয়াজটো এনেকৈ টুকুৰা টুকুৰিকৈ কাটি ল'লে, আৰু যেতিয়া আমাৰ ভাজা হৈ যায় অলপ ধুনীয়া কিচমিচ টাইপ মানে চুবাই পেলাই ভাল লাগে এনেকৈ খাই। নিমখটো হৈছেনে ধুনীয়াকৈ? মই এইটো বস্তুটো খাই এনেও বহুত ভাল পাওঁ, সৰুৰ পৰাই ভাল পাওঁ, আৰু ভেবেলী লতা এনেকৈ নৰসিংহ সৈতে থাকিলেতো আৰু ভাল লাগে। এতিয়া ৰাতি হৈছে যিহেতু সেইটো কাৰণে মই এনেকৈয়ে ভাবিছোঁ আজি এনেকৈ বনাই খাই লওঁ। আৰু আলু ফ্ৰাই কৰিম, পাপৰ, আৰু আজি এনেকৈ চিম্পলকৈ ধুনীয়াকৈ এনেকৈ খাম।
ভাত সাজ দিনততো খোৱাই নহ'লে ভালদৰে গাটো অলপ বেয়া লাগিলে এতিয়া ভাবিছোঁ কি জ্বলা চলা পূৰা দি লৈছোঁ খাই ভাল লাগিব আৰু আমাৰ দুজন মানুহে এয়া হৈ যাব 4-5টা বেছিয়ে হ'ব এটা তোমাৰ এটা গংগীতাক দিব লাগিব জলকীয়া এটা পিচাই নগ'লে এয়া বনাই আছোঁ এনেকৈ আৰু আপোনালোকে যদি এনেকৈ বনাই কেতিয়াবালৈ চবেইতো বনাব জানেই এনেকুৱা কিছুমানে মছলাও এড কৰে মই মছলা এড কৰা নাই কিছুমানে গৰম মছলা জিৰা এনেকৈ জলকীয়া পাউডাৰ মই জ্বলোৱা দিছোঁ ঘৰৰ জলকীয়া কেঁচা জলকীয়া দিলে বেছি খালে ইমান ক্ষতি নকৰে সেইকাৰণে কেঁচা জলকীয়া দিছোঁ বৰা ভাজা এয়া হ'বহি আৰু ধুনীয়াকৈ আৰু মোৰ এইটো কেৰাহীত মানে লোহা কেৰাহীত তেল পূৰা বেছি নাযায় সেইটো কাৰণে ইয়াত বস্তু বনাই ভাল লাগে আৰু এতিয়া আলু ফ্ৰাই কৰিম আৰু পাপৰ ফ্ৰাই কৰিম এইখিনি তেলতে সেইখিনি হৈছেহি আৰু এতিয়া মই ল'ৰাটোৰ কাৰণে নিজাম লৈছোঁ আৰু ল'ৰাক মই এনেকৈ টোপনিতে খুৱাওঁ মই খাৰ পাই কিন্তু শুই শুইয়ে খায় অভ্যাস হৈ গৈছে তাৰ এনেকৈ খুৱাওঁ যে সেনেকৈ খুৱাই বৈ আমি খাব লাগিব আৰু 10:30 বাজিছে এতিয়া দেৰি হ'বহি এতিয়া আজি ৰাতিৰ সাজটো এনেকৈ চিম্পুলকৈ খোৱা হ'ল আৰু এনেকৈ বহুতে খাব পাৰে আৰু খাই বহুত ভালো লাগে কোনোবা যদি খোৱা নাই মানে এনেকৈ খাই চাব পাৰে খুবেই ভাল লাগে এনেকৈ চিম্পুলকৈ খানা খাই ভাল লাগে ৰাতি আৰু কম পৰিমাণে এনে চবেই ভাত খায় সেইটো কাৰণে ময়ো এনেকৈ আজি খালোঁ ভাত সাজ হাই গাইজ ভাত পানী খাই পেলাই ৰুমত আহিলোঁ আৰু আজি ভাত সাজ এনেকৈ খাই বহুত ভাল লাগিলে এফালে অংকিতাই এয়া কম্বলবিলাক ঠিক কৰি আছে আন্ধাৰত ধৰিব পৰা নাই আৰু আপোনালোকৰ এইটো ভিডিঅ' যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু আন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ বাই